কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে ময়ো ভালে আছোঁ আজি বহুত দিনৰ মূৰত এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ আৰু আজি ব্লগ ষ্টাৰ্ট কৰি আপোনালোকক লৈ যাওঁ বোলক আজি অৰুণাচললৈ তো আজি সানডে হয় সো সাডেন প্ল্যান হ'ল সো আমি গৈ আছোঁ অৰুণাচল তো আমাৰ লগত থাকিব অৰুণাচলৰ ব্লগটোত আৰু চাই থাকিব মই ক'ত গৈ আছোঁ অৰুণাচলৰ আৰু ইতিমধ্যে আপোনালোকে চাগে মোৰ থাম্বনেইল চাইটো বুজিব পাৰিছে কিন্তু জায়গাটোত যদি আপোনালোক কোনোবা যোৱা নাই সো সেই জায়গাটোৰ গোটেইখিনি কথা আপোনালোকক মই ব্লগৰ জৰিয়তে দেখাই থাকিম তো বলক অৰুণাচল সো আজি আমি ওলাইছোঁ অৰুণাচল প্ৰদেশৰ লংডিঙলৈ যোৰহাটৰ পৰা সাপে কাটি হৈ আমি আগবাঢ়ি আছিলোঁ পথৰ দৃশ্যবোৰ একেবাৰে মনোমোহক জানেনে সেউজীয়া শস্য খেতি পাহাৰীয়া নদী আৰু সতেজ বতাহ যেন প্ৰকৃতিয়ে আমাক আদৰণি জনাইছে লংডিঙৰ গাঁওবোৰ যেন কোনো ছবিৰ দৃশ্য বাঁহেৰে নিৰ্মিত ঘৰৰ মাজত সৰল জীৱন যাত্ৰা মানুহবোৰো একেবাৰে আন্তৰিক আৰু অতিথিপৰায়ণ ইয়াত আহিলে যেন মনটো একেবাৰে শান্তি পাই যায় কিন্তু ইয়াৰ এটা সমস্যা হৈছিল সেই সমস্যাটো আছিলে কি ইয়াত কোনো ধৰণৰ ভাল ৰেষ্টুৰেণ্ট বা হোটেল একো নাছিলে সেয়ে আমি আগতে সাজু হৈ আহিছিলোঁ আৰু নিজৰ খাদ্য লৈ আনিছিলোঁ আৰু ইয়াতে এক শান্তিপূৰ্ণ ঠাইত বহি নিজৰ ব্যঞ্জন তৈয়াৰ কৰি ধুনীয়াকৈ খালোঁ প্ৰকৃতিৰ মাজত এনেকৈ খাবলৈ পোৱাটো এক অন্য অনুভৱ নহয়নে বাৰু আৰু এটা কথা ইয়াতে আপোনালোকক কৈ থওঁ ইয়ালৈ আহিলে কিন্তু ইনাৰ লাইন পাৰ্মিট মানে ILP লোৱাটো বাধ্যতামূলক সো আমি জানিছিলোঁ বাবে সকলো আমাৰ প্ৰয়োজনীয় নথিপত্ৰ লগত লৈ আহিছিলোঁ আৰু যিসকলে আহিছে আগতে তেখেতসকলেতো জানেই কিন্তু যিসকল অহা নাই তেওঁলোকৰ বাবে মই এই কথাষাৰ আপোনালোকক এবাৰ আওৰাই দিছোঁ এয়া চাওক ৰাস্তাটো দুয়ো কাষে পাহাৰ আৰু মাজেদি এইটো ৰাস্তা এইফালেদি আহি আমি এটুকুৰা খালী জেগা বিচাৰি ল'লোঁ য'ত নেকি আমি নিজৰ খাদ্যখিনি তাত তৈয়াৰ কৰিব পাৰিম আপোনালোককো মোৰ ভিডিঅ'ৰ যোগেদি ঠাইটুকুৰা দেখাই দিছোঁ চাওক না ইমান ধুনীয়া শীতল বতাহ এভাগ বলি আছিলে আৰু বহুত ভাল লাগিছিলে সেইদিনাখন সেই ঠাইটুকুৰাত আমি সেইদিনাখন লৈ গৈছিলোঁ চিকেন আৰু এটা ব্ৰইলাৰ আছিলে আৰু লোকেল চিকেন ব্ৰইলাৰটো আমি ফ্ৰাই কৰি খাইছিলোঁ আৰু লোকেল চিকেনৰ জোল বনাইছিলোঁ আৰু কিয়নো দাইল বা অন্য বস্তু বনাই থাকিবৰ কাৰণে আমাৰ ওচৰত সময়ো অলপ অভাৱ হৈছিলে কাৰণ আমি গৈ পাওঁতে বহুত দেৰি হৈ গৈছিলে আৰু মোৰ মানুহজনে বনাই আছিলে ড্ৰাই ফ্ৰাইটো আৰু মই বনাইছিলোঁ সেইদিনাখন এই মনোমোহা দৃশ্য চাই চাই লোকেল চিকেন আৰু খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে সো এয়া চাওক মামা ভাগিন দুইটা বহি আছে কেনেকুৱা লাগিছে ভাল তুই মোক অকণ হাঁহি পেলাই ক ভাল লাগিছে তাৰপাছত দেখিলোঁ আমি বহি থকা জেগাটোৰ ফালেদি এটা সৰু ৰাস্তা গৈছে ৰাস্তা নহয় মানে ঠিক সৰু গলি এটা এনেকৈ উঠি গৈছে পাহাৰৰ ওপৰলৈ তো ছোৱালীজনীক লৈ আমিও চাই আহিলোঁ সেইফালে কি আছে কিন্তু একো নাছিলে জাষ্ট আপোনাৰ দুয়ো কাষে এনেকুৱা জংঘল পাইছিলোঁ আৰু ৰাস্তাটো গৈ আছিলে হয়তো কোনোবা মানুহৰ ঘৰলৈকে গৈছিলে এইটো ৰাস্তা আমি ইমান দূৰ নগ'লোঁ বাৰু তাৰপাছত এয়া চাওক মই মোৰ চিকেনৰ কাৰণে গোটেইখিনি বস্তু প্ৰিপেয়াৰ কৰি আছিলোঁ আৰু গোটেইখিনি বনাই আছিলোঁ কালাৰটো দেখিতো আপোনালোকে গম পাইছেই চাগে কিমান খাবলৈও টেষ্টি হৈছিলে সেইদিনাখন আৰু মইতো নিজৰ ভিডিঅ' কৰাততো মহান হয়েই চ' অলপ নিজৰ ভিডিঅ' কৰি ল'লোঁ চ' এইখিনি কৰি থাকোঁতে দেখিলোঁ কি বেলিটোতো লাহে লাহে ডুবি আহিছে জল্দি জল্দি খৰখেদাকৈ ভাত আৰু চিকেনখিনি বনালোঁ আৰু তাৰপাছত এয়া আমি অলপ পাছতে গোটেইখিনি বস্তু সামৰি সুতৰি খাবলৈ বহিলোঁ এয়া চাওক অকণমান দেখাই দিলোঁ আৰু এয়া মোৰ মানুহজনে খাই আছে আৰু যাবৰ সময়ত এই দৃশ্যটো ইমানেই ধুনীয়া আছিলে আপোনালোকক মই এই কেমেৰাৰ যোগেদি এই বস্তুখিনি দেখাব নোৱাৰোঁ কাৰণ সেই বস্তুটো সেই জেগাটোত ৰৈহে আপোনালোকে অনুভৱ কৰিব পাৰিব ঠাণ্ডা বতাহ
আৰু গোটেই কুঁৱলীৰে ঢাকি ৰখা এই পাহাৰখন দেখি এনেকুৱা লাগিছিল যেন এখন সৰু স্বৰ্গৰ জাগাত আমি ৰখি আছিলোঁ। চ' সন্ধিয়া হ'ল, এতিয়া আমি ঘূৰি আহি আছিলোঁ। এয়া চাওক, এইটো দৃশ্য ইমান ধুনীয়া আছিলে আৰু মাজৰ পথত চেপাখোৱা টাউনত ৰখি অলপমান গৰম কফিৰ সোৱাদ ল'লোঁ। আৰু চাওক, এই চহৰখন সুন্দৰকৈ সজাই তুলিছে কাৰণ কাইলৈ ঈদ। ৰঙীন লাইট আৰু নবীন সজোৱা ঘৰেৰে পৰিৱেশটো একেবাৰে উৎসৱমুখৰ। স্থানীয় লোকসকলৰ উৎসাহ দেখিবলৈ পাই বহুত ভাল লাগিছিলে সেই ঠাইডোখৰত। চ' মোৰ ভিডিঅ'টো চাই কেনে পাইছে মোক কমেণ্টৰ যোগেদি জনাবলৈ নাপাহৰিব। আৰু যদি মোৰ ব্লগটো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। আৰু যিসকলে প্ৰথমবাৰৰ বাবে চাই আছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' অলপমান উইংছ অফ হাজৰিকাৰ আপোনালোকক দেখাই দিছোঁ। অতি সোনকালে আমাৰ মাজত আহি আছে এইখন ৰেষ্টুৰেণ্ট। নিশা প্ৰায় 10:30 বজাত আমি ঘৰ পালোহি। যাত্ৰাটো অলপ দীঘল হ'ল কিন্তু অভিজ্ঞতাবোৰ অপূৰ্ব আছিল। লংডিঙৰ প্ৰকৃতি, মানুহ আৰু শান্তিপূৰ্ণ পৰিৱেশ সকলো মিলি এক অপ্ৰতিম স্মৃতি হৈ থাকিব। ভিডিঅ'টো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ ভিডিঅ'টো ইমানেই। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। বাই বাই।